গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৰাতিপুৱা উঠি চাহ কাপ ল'লোঁ। এতিয়া বাজে 8টা। এতিয়া মই ঘৰৰ কামখিনি কৰোঁ। দুইটা বাবু উঠাই নাই, মিষ্টাৰ নাই, ওলাই গৈছে। সেইকাৰণে মই চাহ একাপ বনাই খালোঁ। এতিয়া কামত ধৰিম। বিহুটো আৰম্ভ হ'লেই। এইবাৰ পিঠা লাড়ু বনাব নোৱাৰোঁ। আমাৰ এবছৰ হ'বলৈ মাত্ৰ 1 মাহ বাকী আছে। সেইটো কাৰণে আৰু 1 মাহৰ কাৰণে আৰু এইবিলাক নকৰোঁ, নাপায়ো যিহেতুকে। তথাপিও মাহঁতে ঘৰত বনাব, তাৰে ভিডিঅ' কেইটা মই পঠাব দিছোঁ, আপোনালোকক দেখুৱাম পিঠা লাড়ু বনোৱা ভিডিঅ'। তেতিয়াহ'লে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। কি কৰোঁ কি নকৰোঁ দেখুৱাই যাম। এতিয়া মই চাহকাপ খাই লওঁ। খাই লৈ পেলাই আধা আধি কাম হৈছে, আধা আধি কাম বাকী আছে। ঘৰ মুচিব আছে, বাথৰুম চাফা কৰিব আছে, তাৰপিছত আৰু কাপোৰ অকণমান ধুব আছে, গা ধুম। বাকী ঘৰ চৰ চাফা কৰা হৈ গ'ল, ঝাৰু দিয়া হৈ গ'ল, বিচনা পৰা হৈ গ'ল। দেখুৱাই থাকিম, চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে। গা পা ধুই ল'লোঁ, কাপোৰ চাপোৰ যি আছিল মেলি দিলোঁ, ঘৰ চৰ মুচিলোঁ। কামবোৰ শেষ মোৰ এতিয়া ৰেষ্ট ল'ম। আজি ৰেষ্টেই ল'ম। ভাতটো বনাব আছে বাৰু, এইটো বনাম, কিন্তু আজি বেলেগ একো কাম নকৰোঁ। মেচিনৰ কাম কিবা কাম একো নকৰোঁ, আজি ৰেষ্টেই ল'ম। চুলিখিনি শুকাব আহিছোঁ ৰ'দত, শুকাই লওক অকণমান। আৰু বিহু আহিলেই সকলোৰে ঘৰত উখল মাখল পৰিৱেশ হৈ আছে। লাড়ু বনোৱা, পিঠা বনোৱা। মোৰে ঘৰত একো নাই বাৰু। অহা বছৰ কৰিম, এইবছৰ নোৱাৰিলোঁ আৰু। এনেই কৰোঁ প্ৰত্যেক বছৰে। অহা বছৰ যদি থাকোঁ দেখুৱাম আপোনালোকক কি কৰোঁ কি নকৰোঁ। মানে গোটেই গাটোৱে ঠাণ্ডা ঠাণ্ডা লাগি থাকে। সেইটো কাৰণে চুলিখিনি অকণ শুকুৱাই লওঁ, লৈ পেলাই ভিতৰত অকণমান বহিম, টিভি চাম আজি। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণৰূপে। কি কৰোঁ কি নকৰোঁ দেখুৱাই যাম, চাই থাকিব। এতিয়া মানে পাকঘৰলৈ আহিছোঁ। এতিয়া দালিটো বহাই দিওঁ। আজি দালি, ভাত, কণী সেনেকৈ খাম কিবা। দালিটো ধুই ল'লোঁ, এতিয়া নিমখ দিম। এতিয়া কণী বনাম বাৰু, দালি, কণী আৰু পিঁয়াজৰ ঠাৰি আছে, বেঙেনা আছে। এয়া পিঁয়াজৰ ঠাৰিটোকে ভাজিম। পিঁয়াজৰ ঠাৰি আছে, এয়াকে ভাজোঁ এতিয়া। আৰু দালি বনাম, পিঁয়াজৰ ঠাৰি ভাজিম। আৰু কণী আমি বইলে কৰোঁ নে কিয় কৰোঁ চাই লওঁ, কেনেকৈ খাওঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণৰূপে। এয়া মিঠাতেল পৰি গ'ল। মিঠাতেল পৰিলে বোলে অকণ পানী দিব লাগে, অকণ পানী দি দিলোঁ। কি হয় চাওঁ, ভালে হয়নে বেয়া হয়। অকণ পানী দি দিওঁ, নহ'লে তেতিয়াহ'লে খাই ভাল নালাগে। দালিটো চম্ভাৰ দিয়া হৈ গ'ল, উতল আহক। ধনিয়া দি দিওঁ দালিত। ধনিয়া দিলে গোন্ধটো ভালকৈ আহে, ভাল লাগে খাই, টেষ্টটো ভাল হয়।
ইয়াতে ভাত বহাই দিছোঁ, দালিটো হৈ গ'ল, ইয়াতে ভাজিটো হৈ গ'ল। এতিয়া কণী বইল দিম, কণী বইল দিম 3টা। মোৰ ভাত ৰেডি হৈ গ'ল, কণীটো বইল দিব আছে, ভাতটো বহাই দিছোঁ আৰু এইফালে কণীটো বইল দিব আছে। কণী 3টা, মিষ্টাৰ মোৰ আৰু সৰু বাবুৰ কণী বইল দিম আৰু ডাঙৰ বাবুৰ ফ্ৰাই কৰি খাব কণীটো। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণৰূপে। শুই বহি উঠিলোঁ, সন্ধিয়া হ'ল এতিয়া। সুমন গ'ল মিষ্টাৰৰ লগত অকণমান বজাৰলৈ আৰু চাহ পানী খোৱা হ'ল বাৰু আমাৰ। আৰু ডাঙৰ বাবু আছে সেইটো ৰুমত টিভি চাই। অকণ বজাৰলৈ মানে কিবা অকণমান ৰাতিৰ সাজৰ কাৰণে আনিব গৈছে আৰু সেইটোৱেই। আৰু তেতিয়াহ'লে বিহুৰ আয়োজন সকলোৰে ঘৰে ঘৰে চলি আছে, মোৰ চলা নাই, তথাপিও মই মাহঁতৰ ঘৰত চলিছে। যিখিনি কৰিছে সেইখিনি মই ভিডিঅ' লৈ আহিছোঁ, সেইখিনি আপোনালোকক দেখুৱাম। চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে, কেনেকুৱা লাগিছে পিঠা বনোৱাটো দেখুৱাম। আৰু কি বা কৰিছে মই বাৰু ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই, আপোনালোকক দেখুৱাম। চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে। আৰু তেতিয়াহ'লে চাবচোন, মই ঘৰৰ মাহঁতৰ ঘৰৰ পিঠা পনা বনোৱাখিনি দেখুৱাম, চাই যাব। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকৰ? মাহঁতে বনোৱা পিঠা পনাখিনি চাই কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰোঁ। কালিৰ এটা নতুন পোৱাৰ সৈতে এটা নতুন ভিডিঅ'লৈ মই চুমি আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ তেতিয়াহ'লে গুড নাইট।